ভূমিকা স্পেচ লিমিটেড বুলি এটা চেণ্টাৰ ভূমিকা তেখেতসকলৰ লগত আৰু বিটিআৰ চৰকাৰৰ লগত এটা MOU চাইন হৈছে। ইয়াৰ মূল কাৰণটো হৈছে কি স্পেচৰ ওপৰত আমাৰ ছাত্ৰ ছাত্ৰীবিলাক জানিবৰ কাৰণে যিখিনি সুবিধা সেইটো বহুত কম হয়। কিতাপত যি অলপ চলপ পঢ়িব পায় সেইখিনিয়ে ছাত্ৰ ছাত্ৰীয়ে বুজি পায়, কিন্তু গোটেই বিশ্বখন পৃথিৱীখন যিটো গ্লোব আমাৰ আৰ্থ সেইটো জানাৰ কাৰণে বহুতখিনি আৰু বাকী ৰৈ যায়। তো সেইকাৰণে ইছৰোৰ লগত লগ লাগি ভূমিকা যিটো স্পেচ লিমিটেড আছে তেখেতসকলে কিছুমান কোৰ্চ ডেভেলপ কৰিছে আৰু ভাৰতৰ কিছুমান ৰাজ্যত সেই কোৰ্চটো ইতিমধ্যে তেখেতসকলে ইমপ্লিমেণ্ট কৰিছে। আৰু এইটো লৈ পেলাই আমাৰ বিটিআৰ চৰকাৰৰ লগত কেইদিনমান আগৰ পৰা তেখেতসকলে আলোচনা কৰি আছিলে আৰু আমি সিদ্ধান্ত লৈছোঁ যিহেতু আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে বিশ্বৰ যিকি নহওক অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগত ভাৰতবৰ্ষৰ যিকি নহওক অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ লগত সমান এটা ষ্টেপত যাব লাগিব। সেইকাৰণে আমি বিটিআৰ চৰকাৰে এটা নতুন এটা ইনিচিয়েটিভ হাতত লৈ চাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীৰ অলপমান চিন্তাধাৰাটো খুলিবৰ কাৰণে আৰু অলপমান সপোনটো যাতে ডাঙৰকৈ দেখিব পাৰে। ইয়াতো অহা 10 বছৰত নহ'লেও অহা 20 বছৰত যাতে স্পেচ চাইণ্টিষ্ট ওলাব পাৰে, ইয়াতো যাতে আমাৰ চাইণ্টিষ্ট আমাৰ ইয়াতো জন্ম পাব পাৰে। যেনেকৈ চাউথ ইণ্ডিয়াত বহুত চাইণ্টিষ্ট জন্ম পাইছে, উত্তৰ পূৰ্বাঞ্চলৰ পৰাও যিখিনি লিমিটেড আছে কিন্তু বিটিআৰ অঞ্চলৰ পৰাও যাতে চাইণ্টিষ্ট ওলাব পাৰে। এই কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক এনকাৰেজ কৰাৰ কাৰণে 10খন কলেজ 10খন স্কুল য'ত ছায়েন্স আছে হায়াৰ ছেকেণ্ডাৰী, এই স্কুলবিলাকত 10টা চেণ্টাৰ আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। আৰু দেবাৰগাঁৱত যিটো হায়াৰ ছেকেণ্ডাৰী স্কুল আছে তাত যিটো চেণ্টাৰ হ'ব সেইটো সকলোতকৈ ডাঙৰ চেণ্টাৰ হ'ব আৰু তাত বেলেগ য'ত বহুত ষ্টুডেণ্টবিলাক আহি ভিজিট কৰিব পাৰিব তেনেকুৱা এটা চেণ্টাৰ ডেভেলপ কৰিব বিচাৰিছোঁ। তেখেতসকলৰ এটা মডেল আছে, তাত টেলিস্কোপৰ পৰা আদি কৰি চব বস্তু তেখেতসকলে প্ৰভাইড কৰে। কিন্তু আমি আমাৰ বিটিআৰ গভৰ্ণমেণ্টৰ পৰা আমাৰ ফাইনেন্সিয়েল ছাপৰ্ট বা আমাৰ যিখিনি বাজেট ইয়াৰ পৰা আমি কিছুমান পইচা খৰচ কৰি পেলাই এই স্পেচ চেণ্টাৰবিলাক আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। উত্তৰ পূৰ্বাঞ্চলত তেনেকুৱা স্কুল লেভেলত স্পেচ লেব তেনেকুৱা নিৰ্মাণ কৰাটো ফাৰ্ষ্ট হ'ব। আৰু সেইকাৰণে ফাৰ্ষ্ট হ'ব বা পিছত হ'ব এইটো কথা নহয়, আমাৰ ছাত্ৰ ছাত্ৰীক আমি ভাল এটা অপৰচুনিটি দিব পাৰিম তেখেতসকলে জানাৰ কাৰণে, সেইটোকে আমি ৱেলকাম কৰিছোঁ। সেইকাৰণে এই আঁচনিটো আৰু আমাৰ অকল নহয়, ইয়াত আমাৰ অসমৰ যিকোনো ছাত্ৰ ছাত্ৰী আহি ইয়াত এই স্পেচ লেবত আহি পেলাই তেখেতসকলে স্পেচৰ ওপৰত বহুত জানকাৰী বা বহুত নলেজ ইয়াতে ল'ব পাৰিব। ইয়াৰ কাৰণে চব ষ্টুডেণ্টৰ কাৰণে খোলা থাকিব। মেচিন বেয়া হৈ আছে, যিটো মেচিনটো আগতে ভাল কৰা নাছিলে, কিন্তু আমি এই বছৰ তাৰ কাৰণে ফাণ্ড দিছোঁ। প্ৰায় 60 লাখৰ দৰকাৰ হৈ আছিলে, এই বছৰ আমি ফাণ্ড দিছোঁ আৰু এই ফাণ্ডৰ দ্বাৰা তেখেতসকলে হ'ব পাৰে আৰু কম দিন এমাহমান হ'ব পাৰে ইয়াৰ ভিতৰতে প্লেনেটৰিয়ামটো এইটো অপাৰেট কৰিব পৰা অৱস্থালৈ লৈ আহিব বুলি আমাক ডিপাৰ্টমেণ্টে জনাইছে। ছায়েন্স চেণ্টাৰটোত আকৌ আমি ডেভেলপ কৰিবলৈ গৈ আছোঁ। এইটো মানে খুব মানে ততাতৈয়াকৈ যি এটা কাম কৰি পেলাই থৈ দিছিলে, এতিয়া আমি সেইটো আমাৰ ছাত্ৰ ছাত্ৰী আৰু টিচাৰৰ এটা ষ্টাডি চেণ্টাৰ হিচাপে, যিটো নেকি আমি আগষ্টীয়া ফাউণ্ডেশ্যনৰ লগত ছায়েন্সৰ কাৰণে কাম কৰি আছোঁ। তেখেতসকলৰ বেংগলোৰৰ যিটো একদম ভাল এটা ডিজাইন আছে ইণ্টাৰনেশ্যনেল চেণ্টাৰ, এই চেণ্টাৰটোৰ ডিজাইনত আমাৰ যিটো ছায়েন্স চেণ্টাৰ সেইটো ডেভেলপ কৰি আছোঁ। তাত কিছুমান ফাণ্ড আমি দিব লগা হৈছে, কিন্তু এইখিনি দি হ'লেও যাতে ছাত্ৰ ছাত্ৰীয়ে এইটো ভাল এটা এডভান্টেজ ল'ব পাৰে আৰু ইয়াৰ টিচাৰৰ ট্ৰেইনিং চেণ্টাৰো হ'ব পাৰে, তেনেকুৱা আমি এইটো ডেভেলপ কৰি আছোঁ। সেইটোৰ কাৰণে যোৱা পৰহি মই আমাৰ CSD DC চবৰ লগতো মিটিং কৰিছোঁ আৰু তেখেতসকলে মোক কথা দিছে যে সেইটো মানে অতি শীঘ্ৰে সেইটো মানে অপাৰেট কৰিব, এইটো কাম আৰম্ভ কৰিব পৰা অৱস্থাত লৈ আহিব, সেইটো তেখেতসকলে মোক কথা দিছে। मोनसे फोसावथाय 2024 निफ्राय 2025 मायथाइनि ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टारनि मुं थिसननाय हाबाफारिया सोलिगासिनो दङ। क'क्राझार सहरनि साखाथियाव थानाय एबा देबोरगाव बड'लेण्ड मुलुगसोलोंसालिजों नांजाबनाय गियानपुरियाव गोदानै ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टार बेखेवदों। जायफोर बिमा बिफाफोरा सानसेथोलो गाव गावनि उन्दै गथ'फोरखौ नोजोर खालामस्लाबनो हाया एबा साख्रि बाख्रिफोराव बेस्थ' जानानै थायो, बैसोर बिमा बिफाफोरा गावनि उन्दै गथ'फोरखौ गियान होनायजों लोगोसे 2 बोसोरनिफ्राय 5 बोसोरनि गथ'फोरखौ बे ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टाराव सोलोंथाइ होनो हागोन।
बे फरायसालियाव गासै सुबिदाखौनो फरायसाफोरानो मोनफुंनो हागोन। सुबिदाफोरनि गेजेराव दं फान लार्निं, डिफारेंट टाइप्स अफ को-कारिकुलार एक्टिविटीज, एज एप्रोप्रिएट कारिकुलाम, सेंसरी एक्सपीरियंस, बेनि अनगायैबो होलिस्टिक डेवलपमेंट, सेफ एंड फ्री लर्निंग एनवायरनमेंट, डेली वीकली एक्टिविटी रेकर्ड, नेचर कॉर्नर, लाइव सीसीटीवी सिक्योरिटी, इमरजेंसी फायर सेफ्टी एज वेल मेडिकल किट, एयर कंडीशनिंग फेसिलिटी। बेफोर सुबिदाफोरखौ गासै फरायसाफोरानो मोननो हागोन। बिनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8638145487 एबा 9101156459 जानबुं नाम्बाराव फन खालामनानैबो खौरां लाहरनो हागोन।